নমস্কাৰ সকলোকে স্বাগতম সকলোৱে বহুত এই গৰমত অস্বস্তিকৰ পৰিৱেশত নিজকে মানে কি চলাবলগীয়া হৈছে গতিকে আমিও এই গৰমৰ পৰা অলপ পৰিত্ৰাণ পাবৰ বাবে এনেকুৱা এক ঠাই বিচাৰি আহিছোঁ য'ত অলপমান হ'লেও শীতলতা লাভ কৰিব পাৰোঁ গতিকে আপোনালোককো এই ঠাইখিনি অলপমান দেখুৱাব বিচাৰিলোঁ সেইবাবে ভিডিঅ'টো বনালোঁ আৰু বেলেগ একো নাই সকলোৱে ভালকৈ থাকিব নিজৰ স্বাস্থ্য যত্ন ভালকৈ ল'ব খোৱা বোৱা ভালকৈ কৰিব টাইমত কৰিব আৰু আপোনাৰ মানে কি ভালকৈ চলিব যিহেতু আজিকালি মানুহৰ মৃত্যু কেতিয়া কোনেও একো গম নাপায় গতিকে নিজকে অলপ ভালকৈ ৰাখিবলৈ চেষ্টা কৰিব সেয়ে আৰু পাৰিলে অলপ ব্যায়াম চ্যায়াম মৰ্ণিং ৱাক যোগাসন এইবিলাক কৰিব এইবিলাকেও শৰীৰক মেডিচিনৰ নোহোৱাকৈও এইবোৰেও আমাক বহুত সতেজ কৰি ৰাখে গতিকে সেইখিনিয়ে বাকী বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ ঠাইখিনি আপোনালোকক দেখুৱাই দিওঁ বাছ